প্ৰগ্ৰাম হয় ন এইটো থাকেই মানে কাৰিকৰী ই মানে হাঁহ চাহ কাট মাংস ৰেডি বাছ এতিয়া মাংসটো খাই আৰু যাব লাগে এতিয়া মাংসটো লৈ মানে যাব লাগে হেল্ল' ৱেলকাম বেক টু মাই ব্লগছ তো আপোনালোকে চাই শিৱ ব্লগছ তো গাইজ আজি গৈ আছোঁ খানা খাব আৰু এটা কথা গম পায় নাই গাইজ আপোনালোকে এই হাঁহ যে খাওঁ আমি চাব পাৰে হাঁহ এই হাঁহটো চলাওঁতে কিমান কষ্ট হয় আপোনালোকে জানেনে এই ৰুমকেইটা যে এই ৰুমকেইটা মানে নোলায় আপোনালোকে চাব পাৰে এই নোমকেইটা ওলাওঁতে না বহুত কষ্ট গম পাইছে আৰু এইটো আগতে গৰম পানী কৰিব লাগে এইটো চাব পাৰি ইয়াতে গৰম পানী কৰিছোঁ গৰম পানী কৰি ইয়াতে হাঁহটো চুলাই কিনে এতিয়া কাটবা লাগে এইটো হাঁহটো চুলাওঁতে কমচে কম 1 ঘণ্টামান লাগি আছে গম পাইছেনে এইটো ৰুমকেইটা চাব পাৰে এই নোমকেইটা মানে চুলাওঁতে বহুত কষ্ট এইবিলাক নীলা ৰুম চাব পাৰে আৰু হাঁহটোৰ অৱস্থা হাঁহটোৰ দেহাটো মৰি গ'ল দেই তো গাইজ এতিয়া আমি যাম খানা খাব এইটো হাঁহটো কাটি কিনে তো ভিডিঅ'টো চাই থাকোঁ গাইজ হাঁহটো হৈ গ'ল চলোৱা এতিয়া মানে পুৰিব লাগে তো বোলক হাঁহটো পুৰোঁ ল তো গাইজ চাব পাৰে হাঁহটো জিন্দা পুৰি আছোঁ আমি জিন্দা নহয় মৰা মানে জিন্দা যেতিয়া আছিল তেতিয়া কৈছিল মানুহ এটা খকুৱা জন্তু হয় আমি খকুৱা জন্তুৱে হয় এতিয়া হাঁহটো খাম আৰু কি কৰিম আৰু মানুহে আমি ন খাবই লাগিব মাংস হাঁহটোকে খাওঁ আমাৰ মানে য'ত প্ৰগ্ৰাম হয় ন এইটো থাকেই মানে কাৰিকৰী ই মানে হাঁহ চাহ কাটাৰ পৰা ধৰি গোটেইখিনি কাম মানে ইয়ে কৰে সেইটো কাৰণে ইয়াক ভাল লাগে মানে চব কামতে মানে ইয়াক এক্সপাৰ্ট হি তো আমি য'তে মানে খানাত যাওঁ মানে ইয়াকে লৈ যাওঁ মানে তো গাইজ হাঁহটোৰ হৈ গ'ল অপাৰেশ্যন এইটো চাব পাৰে পেটটো আমি ফালি দিলোঁ এতিয়া তাৰ ভিতৰৰ পৰা যিখিনি কিডনী লিভাৰ গোটেই আছে চব আমি ওলাম এতিয়া ওলাই কিনে মানে এক্সট্ৰা কৰিম আৰু লিভাৰখিনি আমি নাখাওঁ লিভাৰখিনি নাখাম মানে এই নাড়ীবোৰখিনি নাখাম এইখিনি পেলাই দিম আৰু আমাৰ কাৰিকৰে এতিয়া কাটি কৰি আছে তো চাই থাকক আৰু ভিডিঅ'টো পিছ পছে গাটো ধুই ল'লোঁ এতিয়া চাব পাৰে মাংস ৰেডি বাছ এতিয়া মাংসটো খাই আৰু যাব লাগে এতিয়া মাংসটো লৈ মানে যাব লাগে তো গাইজ ফাইনেলি আহি গ'লোঁ খানা খাবলৈ আকৌ আহিলোঁ কামৰেংগা বিল তো চাব পাৰে চবে মানে খানা খাই আছে এতিয়া এইবাৰ চাব পাৰে মানে গোটেইবিলাক মানে খানা চলি আছে আৰু আমাৰ খানাটো এতিয়া চলি আছে মানে এইটো চাংঘৰ আৰু ইয়াতে চলি আছে তো গাইজ আজিৰ ভিডিঅ'টো ইয়াতেই আৰু কি দেখাম আৰু মানে কিমান খানা দেখাম আৰু থেংকছ ফৰ ৱাচিং।